দুটা তিনিটা কথা হৈছে যে বিজেপি দলে 2,20,000 ভোট লাভ কৰিছে। তাৰ বিপৰীতে কংগ্ৰেছ দলে মাত্ৰ 60,000 ভোট লাভ কৰিছে। আৰু নতুন যিবিলাক পাৰ্টি ওলাইছে আপেকক 15,000 ভোট, আমাৰ 2,20,000, তেওঁলোকৰ 15,000 ভোট। APHSLC বুলি যিটো পাৰ্টি আছিলে তেওঁলোকে 50-60,000 ভোট পাইছে। কংগ্ৰেছে 60,000 পাইছে। মোৰ লগত একজেক্ট তালিকাখন আছে, মই আপোনালোকক পঢ়িয়ে দিছোঁ কোনে কিমান পাইছে। গতিকে একচুৱেলি 26টা জিকাটোৱে ডাঙৰ কথা নহয়, যি ধৰণে ভোটত জিকিছে। আপোনালোকে যদি চাব খোজে যে বিজেপি দলে ভোট পাইছে 2,25,999টা, কংগ্ৰেছে ভোট পাইছে 60,000, তাৰমানে 1/4 এক প্ৰকাৰ। আপে ভোট পাইছে মাত্ৰ 15,000টা। আৰু যিটো আমাৰ APHSLC তেওঁলোকৰ ইণ্ডিপেণ্ডেণ্ট হিচাপে উঠিছে কাৰণে ডাইৰেক্ট ধৰিব নোৱাৰি, কিন্তু টোটেল ইণ্ডিপেণ্ডেণ্টে ভোট পাইছে 90,000। তাৰ ভিতৰত লিডিং ভোটটো পাইছে অল পাৰ্টি হিলছ লিডাৰ কনভেনশ্যন। ইয়াৰ ফালৰ পৰা এটা কথাই বুজিব পাৰি যে 26টা চিটতটো জিকিম বুলি আমি জানিছিলোৱে। যোৱাবাৰ আমি জিকিছিলোঁ 1টা চিট 100টা ভোটত, 60টা ভোটত, 150টা ভোটত, 200টা ভোটত। এইবাৰ জিকাৰ মাৰ্জিনবোৰ 10,000, 11,000, 12,000। আৰু এখন স্বায়ত্তশাসিত পৰিষদত এনেকে একচাতে বুলি যিটো কওঁ ওৱান চাইডেড ভোট হোৱাটো আৰু বিজেপি দলক সকলোৱে মৰমেৰে আদৰি লোৱাটো ভাল লাগিছে, কিন্তু লগত ভয়ো লাগিছে যে মানুহৰ ইমান আশা আকাংক্ষাক আমি পূৰণ কৰিব পাৰিম নে নোৱাৰিম। গতিকে নিৰ্বাচনৰ ফলাফলটোৱে মোক আনন্দ দিছে যদিও আনন্দৰ লগতে অলপ মোক নাৰ্ভাছ কৰিও ৰাখিছে যে ইমান মৰমক আমি ঘূৰাই দিব পাৰিম নে নাই। কাৰণ সাধাৰণতে মানুহে ৰাজনৈতিক দলক ইমান মৰম নকৰে যে 26টাৰ 26টা মাৰ্জিনবিলাকো সাংঘাতিক ডাঙৰ ডাঙৰ মাৰ্জিন। গতিকে ইমান ডাঙৰ মাৰ্জিনত জিকাৰ পিছত মনত অলপ ভয়ো লাগি আছে। আৰু সেইকাৰণে বহুত মন খুলি মই ফূৰ্তিও কৰা নাই, কাৰণ ই দায়িত্ব বহুতখিনি বঢ়াই দিছে। বিৰোধী কোন এতিয়া বিৰোধী আমি নিজেই। আমি আমাৰ দলৰ ৰাইজ, মন্ত্ৰী, বিধায়ক আমিহে বেয়া কাম কৰি কৰি এতিয়া বিৰোধীৰ জন্ম দিব লাগিব। নহ'লে অসমত মানুহ বিৰোধী নাই, সকলোৱে বিজেপিক আদৰি লৈছে। আজি আমাৰ অসমীয়া সমাজ, বংগভাষী সমাজ, হিন্দীভাষী সমাজ, গোৰ্খাভাষী সমাজ, জনজাতীয় সমাজ, অনুসূচিত জাতি সমাজ, যিয়ে কয় সকলোৱে আজি বিজেপিৰ লগত যোগ দিছে। ইণ্ডিজেনাছ মুছলিমৰ এটা ডাঙৰ ছেকশ্যন আমাৰ লগত আহিছে। কাৰ্বি আলংখন গোটেই ক'ব গ'লে 20% 25% খ্ৰীষ্টিয়ান মানুহ আছে। বিজেপি দলক একেবাৰে হিয়া উজাৰি ভোট দিছে। আমি এতিয়া কোনো এটা বিশেষ এনেকুৱা ঠেক গণ্ডিত নাই, সকলো মানুহৰ মাজত লাহে লাহে আমি সোমাই গৈছোঁ। এতিয়া বিৰোধীটো আমিয়ে বনাব লাগিব বেয়া কাম কৰি। গতিকে সেইকাৰণে আমাৰ দায়িত্ব বহুত বাঢ়িলে। অহাকালিৰ পৰা আমাৰ ডিফুতেই আমাৰ দলৰ কাৰ্যনিৰ্বাহক আছে, ষ্টেট এক্সিকিউটিভ আছে, দুদিনীয়াকৈ সন্মিলন আছে। গতিকে মই এইটোৱে কথা ক'ম যে বিৰোধী নাই, কিন্তু বিৰোধীৰ জন্ম যাতে আমাৰ ভিতৰৰ পৰাই নহয়। স্বাভাৱিকভাৱে তুলিৰাম ৰংহাঙৰ নেতৃত্বত ইমান ডাঙৰ এটা বিজয়ী হৈছে। গতিকে কাক CM পাতিব এইটো নিৰ্বাচিত প্ৰতিনিধিসকলে সিদ্ধান্ত ল'ব। কিন্তু স্বাভাৱিকভাৱে তুলিৰাম ৰংহাঙৰ নেতৃত্বত এটা চমকপ্ৰদ সাফল্য বিজেপিয়ে পাইছে, ভাবিব নোৱাৰা ধৰণে পাইছে। গতিকে নিশ্চয় তেখেতৰ যিটো নেতৃত্ব, সেই নেতৃত্বক কাৰ্বি ৰাইজে আদৰি লৈছে বুলি আমি ক'ব লাগিব। গুৱাহাটীত